হয় আজি আমাৰ খুব মানে এটা খুব খুশিৰ দিন বুলি ক'ব লাগিব কাৰণ আমাৰ হাগ্ৰামা ছাৰ আহিছিলে তেখেতে আহি পেলাই আমাৰ ষ্টেডিয়ামৰ অৱস্থা দেখি পেলাই নিজৰ অন্তৰত খুবেই দুখ পাইছে ছাৰে ক'ল নিজে মানে বাছেদি চাং বান্ধা কাবাডী এনেকুৱা হয় নেকি বুলি নিজে ছাৰে দুখ প্ৰকাশ কৰিছে চ' ছাৰে নিজৰ মুখৰ পৰা কৈ গ'ল যে আমি এটা সৰু তো নিশ্চয় ছাৰ কথা দিছে যিটো নিশ্চয় ছাৰে কাম কৰিব আৰু আমি KDS তৰফৰ পৰা আমি আশাবাদী আজি আমাৰ 25th চিলভাৰ জুবলি যিটো মাৰ্টিয়াছ গোল্ড কাপ এই গোল্ড কাপটো আমাৰ ছাৰে নিজে 2000 চনত উদ্ঘাটন কৰিছিলে অপেনিং কৰিছিলে ছাৰে 2000 চনৰ পৰা আজি আহি 25 বছৰ হ'ল তো আজি আমি ছাৰক পাবলৈ সক্ষম হ'লোঁ এই সেলিব্রেশনত খুব আমার কারণে খুব আমার KDS বা আমার মার্টিয়াস গোল্ড কাপৰ কমিটিৰ কাৰণে খুব আমাৰ আজি খুশিৰ দিন বুলি ক'ব লাগিব আমি আজি ছাৰক ধন্যবাদ দিছোঁ তেখেত নিজৰ মুখৰ পৰা কৈ গ'ল এই ষ্টেডিয়ামটো আমি ভালকৈ বনাম বুলি ছাৰে আমি খুব আনন্দিত ছাৰক মনৰ পৰা বহুত ধন্যবাদ